বল প্ৰয়োগেৰে কিদৰে আঁতৰাই অনা হয় সোনম ৱাংচুকক। সোনম ৱাংচুকক আঁতৰাবলৈ কিদৰে সাজু হৈছিল দিল্লী আৰক্ষী। কি বুলি নিশা 3 বজাত মাতি অনা হৈছিল সকলো আৰক্ষীক। ৱাংচুকক আঁতৰাবলৈ ব্যৱহৃত হৈছিল নতুন দিল্লী জিলাৰ সকলো আৰক্ষী। পৰিকল্পিতভাৱে যন্ত্ৰৰ মন্ত্ৰত লগাই দিয়া হৈছিল টেলিফোন জামাৰ। সোনম ৱাংচুকক আঁতৰাবলৈ কিয় ইমান শক্তি প্ৰয়োগ কৰিবলগীয়া হল মোদী চৰকাৰে। শনিবাৰৰ পুৱাৰ সময় বাবে যন্ত্ৰৰ মন্ত্ৰত তুলনামূলকভাৱে কম আছিল ভিৰ। নিদ্ৰাৰত অৱস্থাত আছিল উপস্থিত থকা সকলৰ মাজৰ বহুতো। তেনেতেই যন্ত্ৰৰ মন্ত্ৰত প্ৰৱেশ কৰে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া। অতৰ্কিতে প্ৰৱেশ কৰি দিল্লী আৰক্ষীয়ে উঠাই আনে সোনম ৱাংচুকক। অনশনৰ 21 দিনৰ দিনা আৰক্ষীয়ে বলপূৰ্বকভাৱে আঁতৰাই আনে ৱাংচুকক। সোনম ৱাংচুকক আঁতৰাই অনাৰ পূৰ্বে গৃহবন্দী কৰা হয় চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেক। ৱাংচুকক আঁতৰাই আনিবলৈ যন্ত্ৰৰ মন্ত্ৰত লাঠিচালনাও কৰে আৰক্ষীয়ে। কিন্তু প্ৰশ্নটো হৈছে কিয় বলপূৰ্বকভাৱে আঁতৰাই আনিবলগীয়া হল সোনম ৱাংচুকক। ৱাংচুকক আঁতৰাই আনিবলৈ কিদৰে পৰিকল্পনা কৰিছিল দিল্লী আৰক্ষীয়ে। এই সকলোবোৰৰ উত্তৰ বিচাৰি উভতি যাব লাগিব শুকুৰবাৰৰ দিনটোলৈ। উল্লেখ্য যে 20 জুলাই অৰ্থাৎ সোমবাৰে সংসদ ভৱন চলো কাৰ্যসূচী ঘোষণা কৰিছিল প্ৰতিবাদকাৰীয়ে। সোনম ৱাংচুকেও কৈছিল যেনেকৈ হলেও সোমবাৰলৈ জীয়াই থাকিব তেওঁ। কিন্তু তাৰ মাজতে শুকুৰবাৰে দিল্লী আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত চলিছিল ব্যাপক সালসলনি। তাৰ পৰাই অনুমান কৰিব পৰা হৈছিল শীঘ্ৰেই যন্ত্ৰৰ মন্ত্ৰৰ প্ৰতিবাদ শেষ কৰাৰ চেষ্টা চলাব আৰক্ষীয়ে। ৰাইজে অনুমান কৰাৰ ধৰণে আজি পুৱা দিল্লী আৰক্ষীয়ে উঠাই আনে সোনম ৱাংচুকক। উল্লেখ্য যে সোনম ৱাংচুকক আঁতৰাই আনিবলৈ ব্যাপক পৰিকল্পনা কৰিছিল দিল্লী আৰক্ষীয়ে।